সকলোকে এই যোৱাকালিৰ পৰা যি দুখ লগা সময় আমাৰ অসমবাসীৰ বাবে লগতে বিশ্ববাসী আৰু সকলো সংগীত প্ৰেমীয়ে এই দুখ অনুভৱ কৰিছে, যিহেতু অসমৰ সংগীত জগতৰ লগতে ভাৰতৰো বহুখিনি সংগীতৰ লগত জড়িত এই আমাৰ শ্ৰদ্ধাৰ মৰমৰ জুবিন গাৰ্গ জুবিন দা তেখেত যিহেতু আমাৰ পৰা বিদায় ল'লে, তেখেতৰ আত্মা সদ্গতিৰ বাবে যোৱাকালি এক কৰা হৈছিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেখেতক আত্মা সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি দিবলৈ আমি কৰিছিলোঁ। আৰু আজি আকৌ আমাৰ গাঁৱতে একেই শ্ৰদ্ধাঞ্জলি দিবৰ বাবে আমি যি প্ৰয়াস কৰিছোঁ, লগতে তেখেতৰ আত্মাই শান্তি পাওক আৰু এই সূৰ্যৰ অসম সূৰ্য সংগীত সূৰ্যৰ যেন আকৌ কিবা প্ৰকাৰে ভগৱানে জন্ম দিয়ক। বৰ আচৰিত কথা এটা, মোৰ ছোৱালী বয়স 9 বছৰ, তাই অলপ আগত ৰখি আছে, তাই বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ নাই। তাই বাৰে বাৰে সুধিছে, পা এইটো উৰা বাতৰি নেকি, এইটো মিছা নেকি, মানুহে এনেই যে কৈ আছে কিজানি ফেচবুকত ভিউজ পাবলৈ বুলি, কিন্তু তাকনো কোনে বুজাব। কিন্তু বাৰে বাৰে সুধি আছে, কিন্তু তাক কৈছোঁ কথাষাৰ সঁচা, কিন্তু তাই মানি ল'ব পৰা নাই। জুবিন গাৰ্গ কি সি চাগে বৰ ভালকৈ নুবুজিব পাৰে, কিন্তু জুবিনৰ গান যিহেতু শুনে, তাৰ প্ৰতি এটা দুৰ্বলতা চবৰে আছে। আৰু মই ভাবোঁ এই দুৰ্বলতা ভৱিষ্যতে আৰু জনম জনমলৈকে থাকি যাওক। তেখেত যিদৰে জীৱন্ত অৱস্থাত থাকোঁতে, আমাৰ মাজত থাকোঁতে যি সন্মান পালে, সেই সন্মান যেন চিৰদিনৰ বাবে থাকক আৰু সদায় তেখেতক আমি এনেকৈয়ে তেখেতৰ গান শুনি তেখেতক স্মৃতিত থাকোঁ। তোমাৰ বিশ্বাস হোৱা নাছিলে? এতিয়া হৈছে নাই আৰু মাজত। ত' উই মিছ জুবিন গাৰ্গ। আমি কি কৰি মিছ কৰিম, হয়নে? আৰু ৰ'বা যাম, বাহঁতক মাতি দিওঁ। জুবিন গাৰ্গৰ গীতবোৰ এনেকুৱা ধৰণৰ আছিলে, তেখেত মই ভাবোঁ সুখ দুখ প্ৰেম বিচ্ছেদ সকলোতে তেখেত আছিলে। আজি প্ৰেয়সীক ভুল যাবলৈ, প্ৰেয়সীৰ প্ৰতি মৰমৰ সেই ভাৱ প্ৰকাশ কৰিবলৈও আমি জুবিন গাৰ্গৰ গানকেই ব্যৱহাৰ কৰিছিলোঁ। তেখেতৰ গানকেই আমি এক সম্বল হিচাপে লৈছিলোঁ যে তেখেতৰ গানে যেন আমাৰ মনৰ ভাৱো প্ৰকাশ কৰিছিল, আৰু তেখেতৰ প্ৰত্যেকটো গান যেন আমাৰ লগত ৰিলেটেড হয়। প্ৰত্যেকটো গানেই এনেকুৱা লাগিছিলে যেন আমাৰ নিজৰ জীৱনৰ লগতেই যেন ঘটি আছে প্ৰত্যেকটো কথা। তেখেতৰ শব্দবোৰ এনেকুৱা লাগিছিলে যেন আমাৰ প্ৰত্যেকটো জীৱনৰ প্ৰত্যেকটো খোজে খোজে তেখেতৰ কি বুলি কয়, শব্দৰ গাঁথনিবোৰে আমাৰ জীৱনৰ প্ৰত্যেকটো খোজে খোজে যেন আমাক
খাপ খাই চলি আছে যেন তেখেতে যি কৈছে সেই আমাৰ জীৱনৰ বিষয়ে কৈছে। তেখেতৰ ইমান হাজাৰ হাজাৰ গান আছে, তেখেতৰ সকলো গান শুনা নাই, কিন্তু যিবোৰ শুনিছোঁ যেন মই জীৱনত প্ৰত্যেকটো সময়তে মই সুখৰ গানবোৰ যেন মই সকলো ধৰণৰ সুখতে শুনো, দুখৰ গান মোক যেন প্ৰত্যেকটো দুখতে মই শুনি থাকিম। এক বুজাব নোৱাৰা পৰিস্থিতি, বুজাব নোৱাৰা ক্ষণ আমাৰ বাবে। যি কি নহওক, আৰু অহা কাইলৈ দেওবাৰে সন্ধিয়া আমাৰ তিতাডিমৰু হাৰাবাৰী গাঁৱৰ যি খেলপথাৰ আছে, এই ভিডিঅ'ৰ যোগেদি সকলোকে জনাইছোঁ, সেই খেলপথাৰত তেখেতক তিতাডিমৰুবাসী ৰাইজ আৰু যুৱবৃন্দৰ উদ্যোগত তেখেতক শ্ৰদ্ধাঞ্জলি দিব, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অন্য এক কাৰ্যসূচী আমি লৈছোঁ। আৰু সকলো ৰাইজ, সকলো জনগণ, ওচৰ পাছৰ যিমান আছে আমাৰ গাঁৱৰ তিতাডিমৰু, হাৰাবাৰী, গ্ৰীণউড, মনোহৰী, শিলৈধাৰী, য'ৰেই হওক, যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'বোৰ চাই যদি পাৰে আহক, আৰু আহি কিনে সেই সময়কণ দি তেখেতৰ আত্মাত সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰক। আৰু সেই তেখেতকতো আমি ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু তেখেতক আমি জীয়াই ৰাখিব পাৰিম, তেখেতৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব পাৰিম, তেখেতৰ সংগীতক আমি জীয়াই ৰাখিব পাৰিম। তেখেতক জীয়াই ৰখা সম্ভৱ আমি কৰি তুলিব লাগিব। প্ৰত্যেকটো সময় আমি তেখেতৰ বাবে উলিয়াই, তেখেতক যি মানে তেখেতৰ সৃষ্টিৰাজিক আমি সময় দি তেখেতৰ আমাৰ মাজত জীয়াই ৰাখিব লাগিব, লগতে উঠি অহা প্ৰজন্মক তেখেতৰ বিষয়ে জনাব লাগিব। ইয়াৰ আগতে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া, তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। তেখেতো বহুখিনি কৰি গ'ল, বহুখিনি বাট দেখুৱাই গ'ল, লগতে সংগীত জগতৰ ক্ষেত্ৰত বহুতো নামী বেনামী মানে সংগীত শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আৰু আমি তেওঁলোকৰ সৃষ্টিৰাজিৰ, তেওঁলোকৰ গানৰ বা তেওঁলোকৰ সংগীতৰ, তেওঁলোকৰ শিল্পীৰ যি সত্তা, সেই জীয়াই ৰখাৰ বা